আজি মই আছোঁ ভাস্কৰৰ ঘৰত, নতুন ঘৰত। আজি বহুত বছৰ মূৰত বৰশী মাৰিম। ভাস্কৰ বৰশী মাৰি আছে। ভাস্কৰ পাইছে না? বহু বছৰৰ মূৰত দেখাই আছোঁ। মোৰ টোপটো চিলাই দিয়া আকৌ। এই মোৰ চুব মন নাই আৰু। হা? মোৰ চুব মন নাই, চিলাই দেচোন। মই চিলালে মানে বৰশীত মাছ নুঠে। ধৰা নাই। ভাস্কৰ নতুন ঘৰ পাৰ্টি খাব মাতিছে, আহিছোঁ। কি খুৱাই আজি? মাছকে খুৱাই নেকি আৰু বৰশী মাৰিছে। বৰশী মাৰা মাছ, গৰৈ মাছ। পাই গ'লো। ভাস্কৰে খুলি দিব এতিয়া। একো নহয়, কাৱৈ মাছৰ পোৱালি। ইমান কষ্ট কৰি তুলিছো। পলিথিনৰ ভৰাই লৈছে যাব বুলি। কি হ'ব? পাইছে নাই? কেঁচুটো উলিয়াই নেপেলাবা। মিলাই দিয়া কেঁচুটো একেবাৰে। হ'লনে? বঢ়িয়া, থেংক ইউ। এনেকৈ মাছে ধৰিলে বৰশী মাৰি ভাল লাগে। আকৌ এইখিনিতে যাওঁ। বহুত দিনৰ মূৰত মাছ মাৰিছোঁ যদিও পাইছোঁ। আকৌ চেষ্টা চলাওঁ একেখিনি ঠাইতেই। আকৌ ধৰিল। পোৱালি অকণমানি পোৱালি। বাহ, ভাস্কৰে উঠালে দেই এইটো গৰৈ। আজি বৰশী মাৰি মাছ ধৰি মাছ খাইহে আহিছোঁ। ভাস্কৰে এতিয়া বৰশী মাৰি আছে। বৰশী বাই আছে বুলি কয় নে বৰশী মাৰি আছে মাৰা বুলি কয়? বৰশী বাই আছে। মই অলপ বালোঁ, তিনিটা উঠালোঁ, বেছি নাই। 3টা উঠাইছোঁ। এতিয়া দেখাম আমি মাছ কিমানটা পালোঁ। পলিথিনত আছে, পলিথিনত খুলি নেদেখাওঁ নেকি এতিয়া? লোভ লাগিব পাৰে। পলিথিন দেখাব চেষ্টা কৰিছোঁ কি মাছ পালোঁ আমি। কাৱৈ আছে, কাৱৈ বেছি পাইছোঁ। গৰৈ আছে, চেঙেলী আছে, পুঠি মাছো আছিল নহয়। তাৰপৰা ইফালে এই বাল্টিত আছে কাৱৈ মাছৰ পোৱালি, কাৱৈ টিলিকা আৰু পুঠি। সুন্দৰ পৰিৱেশত এনেকুৱা এটা পৰিৱেশ মানে ঘৰটো ভাস্কৰে মানে এনেকুৱা এটা পৰিৱেশত ঘৰটো বনাই লৈছে। কুকাৰত ভাতকেইটা বহাই দি বৰশী মাৰি মাছ ধৰি খাই থাকোঁ। আবেলি টাইম পাছ কৰিলে মাছ উঠি থাকিব। কিন্তু পৰিৱেশটো ধুনীয়া। একদম ঘৰতো বহি এই দুপৰীয়া সময়ত এনে ভাত খাই বহি থাকিলে এনে বহি থাকোঁতে বৰশী চিপটো লৈ মাৰি এনেকৈ টুপিয়াই থাকিলে হ'ল। বৰশী চিপটো লৈ এইটো আকৌ এটা পালে। ৰবা পুঠি বঢ়িয়া।
সদায় সঁচা পৰিৱেশটো থাকি ভাল লাগিছে পৰিৱেশটো ভাল লাগিছে পুৰা মুকলি ন মুকলি বতাহ মুকলি ঠাই হুলস্থুল নাই